হেল্ল' এভৰিৱান, মোৰ নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাম চিলি ফিছ বনাম, চিলি পনীৰ বনাম আৰু বনাম ফিছ কাৰী। আৰু তাৰে এটা মেইন স্পেচিয়েল ৰেচিপি হৈছে আপোনাৰ চিলি ফিছ। তাৰে বুলি ভাবিলোঁ আপোনালোককো ৰেচিপিটো শ্বেয়াৰ কৰোঁ আৰু আপোনালোকে ভাল পালে কেনেকুৱা জনাব মই বনোৱা ৰেচিপিটো, আৰু আপোনালোকে ট্ৰাই কৰিও চাব পাৰে। সেইবুলি মই বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। মই লৈছোঁ মাছত লগত কাশ্মীৰ জিৰা আৰু অকণমান ধনিয়া লৈছোঁ আৰু অকণমান জালুকৰ গুড়ি লৈছোঁ, আৰু তাত এটা মই ডিম ভাঙি দিম। কোনো পানী ইয়াত মই ব্যৱহাৰ নকৰোঁ। ডিম আৰু 3 চামুচ কৰ্ণফ্ল'ৰ দি পেলাই মই মেৰিনেটটো বনাই ল'ম ধুনীয়াকৈ, আৰু আপোনালোকক ধুনীয়াকৈ দেখাই দিম। ইয়াত ডিম এটা ভাঙিলোঁ আৰু 3 চামুচ মই কৰ্ণফ্ল'ৰ লৈ পেলাই মই এইটো মেৰিনেট কৰিলোঁ ধুনীয়াকৈ। মেৰিনেট কৰা হোৱাৰ পাছত ধুনীয়াকৈ অলপ দিন থৈ দিম, আৰু কেৰাহীটো গৰম হোৱালৈকে এইটো অকণমান 2 মিনিটমান মই ফ্ৰিজত ভৰাই থৈ দিম। আৰু নভৰাব পাৰে মনৰ কথা, কিন্তু মই ভৰাইছোঁ। আৰু ইয়াত খালি মই অকণমান চয়া চচ আৰু অকণমান আদা দি দিছোঁ। মেৰিনেট কৰোঁতে অকণমান দি দিছোঁ, ভাল হয় তেতিয়া। এইটো আপোনালোকে নিদিব পাৰে, কোনো কথা নাই, কিন্তু মই দি দিছোঁ। আৰু এনেকৈ মেৰিনেটটো সম্পূৰ্ণ হোৱাৰ পাছত এতিয়া এইখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আপোনালোকক দেখাই দিছোঁ দেই। এপিনে কেৰাহী তেল দিলোঁ, তেল গৰম হৈ গ'ল, আৰু এতিয়া ফ্ৰাই কৰিলোঁ। আৰু গোটেইখিনি ফ্ৰাই কৰি থাকিলেতো আপোনালোকেও চাই অশান্তি পাব, সেইটো কাৰণে অলপ অলপকৈ ইয়াৰ ক্লিপখিনি মই থৈ দিছোঁ। কেনেকৈ বনোৱা হৈছে সেইখিনি অলপ অলপকৈ দেখাই দিছোঁ দেই আপোনালোকক। আৰু মই এই সকলোখিনি ভাজি হোৱাৰ পাছত দেখাই দিছোঁ ধুনীয়াকৈ আপোনালোকক। সম্পূৰ্ণ মোৰ হৈ গ'ল ভাজি হোৱাৰ পাছত, ফ্ৰাই কৰাৰ পাছত হৈ গ'ল, আৰু সম্পূৰ্ণ এয়া ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। আৰু এতিয়া মই কেৰাহীটোত আকৌ অকণমান তেল দি তাত মই নহৰু দি দিছোঁ, আদা দিছোঁ, কেঁচা জলকীয়া দিছোঁ। তাৰপাছত মই পিঁয়াজখিনি অকণমান ভাজি ল'ম। মই একেলগে পিঁয়াজ আৰু কেপচিকামবোৰ দি নিদিওঁ বাৰু। মই আগত অকণমান সময় পিঁয়াজটো ভাজি পেলাইহে দিওঁ এতিয়া অলপ সময় ভজা হৈ গ'ল। তাৰপাছত মই এতিয়া কেপচিকামবোৰ দি দিম ধুনীয়াকৈ। আৰু অলপ এতিয়া ভালকৈ ভাজি ল'ম তাত এতিয়া মই অকণমান মছলা দি দিম, কাশ্মীৰী দি দিম, অকণমান জিৰা দিম, অকণমান ধনিয়া দিম, আৰু অকণমান জালুকৰ গুড়ি দিম, আৰু হালধি দি দিম। যিহেতু মই মেৰিনেট কৰোঁতে অকণমান দিছিলোঁ হালধি আৰু নিমখ, তথাপিও কম হৈ যাব যে, সেইটো কাৰণে মই ইয়াতো অকণমান দি দিম আৰু ইয়াত অকণমান মই টমেটো চচ দি দিম, আৰু আৰু মই চয়া চচ দি দিম ধুনীয়াকৈ অলপ। চয়া চচ আৰু টমেটো চচ দি পেলাই অলপ সময় আকৌ ভাজিম মই। আৰু আপোনালোকেও আকৌ কৈছোঁ, মই বনোৱা মোৰ ষ্টাইলটোত এবাৰ ট্ৰাই কৰি চাবচোন। বিৰাটেই ধুনীয়া হয়, বিৰাটেই টেষ্টি হয় খাব। সেইটো কাৰণে আপোনালোকক কৈছোঁ, যদি পাৰে প্লিজ, যদি ৰেচিপিটো ভাল পায় আৰু বনাই চাব কিন্তু। আৰু ধুনীয়াকৈ সেয়া ভাজি হৈ গ'ল। তাৰপাছত মই ফ্ৰাই কৰা মাছখিনি দি পেলাই ধুনীয়াকৈ এতিয়া অলপ সময় ভাজিম। ভাজি হোৱাৰ পাছত আজি আমাৰ চিলি ফিছ ৰেডি হৈ যাব। ধুনীয়াকৈ মই দেখাই আছোঁ দেই আপোনালোকক, এনেকুৱা হ'বগৈ শেষত। অলপ সময় ভাজিম, আৰু বেছি সময় নাভাজোঁ। অলপ সময় ভাজি হোৱাৰ পাছতে আজি আমাৰ চিলি ফিছ ৰেডি হৈ যাব। আৰু আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু কিবা ভুল হ'লে আপোনালোকে ভুলটো শুধৰাই দিব বুলি মই আশাবাদী। কাৰণ কিয়, ভুলটো মানুহৰ হয়েই নহয়, সেইটো কাৰণে আপোনালোকক কৈছোঁ। আৰু
যদি ভুল হয় আপোনালোকে প্লিজ ক্ষমা কৰিব নিজৰ বুলি ভাবি সেই বুলিতো আপোনালোকক মই ভিডিঅ'বোৰ শ্বেয়াৰ কৰিছোঁ ন ধুনীয়াকৈ যদি কিবা ভুল হ'ব পাৰে আপোনালোকে আঙুলিয়াই দিব বুলি আশাবাদী আৰু সকলোখিনি বাকী মই পনীৰ চিলি পনীৰ বনোৱা সেইখিনি নেদেখুৱালোঁ আৰু ফিছ কাৰী বনোৱা সেইখিনিও মই নেদেখালোঁ কাৰণ সকলোখিনি দেখালে আপোনালোকে অশান্তি পাব সেইবুলি মই আজি মেইন আপোনালোকক এইটো দেখালোঁ আৰু আজি চিলি ফিছ ৰেডি আৰু আজি মোৰ থালিত কি কি আছে সেয়া সম্পূৰ্ণকৈ দেখাই দিলোঁ আৰু নেক্সট এদিন মই আপোনালোকলৈ আকৌ লৈ আহিম চিলি পনীৰ আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে আকৌ কৈছোঁ লাইক কৰিবলৈ কিন্তু নাপাহৰিব দেই থেংক ইউ